तो आओ यार शुरू करते हैं। আজি দুপৰীয়া আহাৰ বাবে ইয়া হাজু কৰি লৈছো কোমোৰা কচু আলু তাৰ পিছত ইয়া দেখিছেনে কলডিল আৰু আছে লগতে ইয়া মুং দালি ইয়া তিয়াই ৰাখি দিছিলো তাৰ পিছত আছে কেইটামান ইয়া মটৰ আচ্ছা ৰিমিক্স আইটেম হে ये মটৰখিনি কোমল নহলে মানে টিৱাটো দেৰি হ'ল আৰু ইয়া দেখিছেনে কলডিলটো বান্ধি ৰাখি দিছো আৰু কলডিলটো কিয়নো বান্ধি ৰাখিছো আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকে কেতিয়াবা আগে পিছে এনেকৈ বান্ধি পিনে বনোৱা দেখিছেনে কলডিল আজি প্ৰথম দেখিব সকে মোৰ ভিডিওটো এনেকৈ কলডিল বান্ধি পিনে ৰান্ধি থকা আৰু এতিয়া দেখিছেনে কলডিলটো ইয়া হাতত লৈ ললো ইয়া হৈছে একদম কাটি পিনে ইয়া কুকাৰটোত জুখ লৈ আছো আৰু কুকাৰটোত জুখ লৈছো কি কাৰণে কুকাৰটোৰ ভিতৰত মানে কলডিলটো নোহোমাইছে সেই গতিকে ওপৰখিনি অকমান এনেকৈ ফালি ফালি কাটি দিছো আৰু কাটি দিয়াৰ বাবে অকমান ইয়া ঠেলি হেচি হুমাবলৈ অকমান সুবিধা হ'ব समझ रहे हो আৰু এনেকৈ কাটি লোৱাৰ পিছত এতিয়া কুকাৰৰ ভিতৰত হুমিয়াই দিবলৈ অকমান সুবিধা হ'ব ইয়া যেনে তেনে কৰি অলপ ঠেলি হেচি ইয়া হুমিয়াই দিলো আপোনালোকেও দেখি চাগে কনফিউজ কুকাৰটোত গোটা গোটা কৈনো কলডিলটো কিয় ভৰাই দিছে বেছিকৈ ভাবি নেথাকিব ৰ'ব মই আপোনালোকক কৈ আছো কাৰণ বেছিকৈ ভাবি থাকিলে মগজুত প্ৰেছাৰ পৰিব আৰু এতিয়া দেখিছেনে কুকাৰত পানী অলপ দি পিনে ইয়া আকৌ গেছত পাতি দিলো মানে জুইত পাতি দিলো এতিয়া আকৌ ইয়া কোমোৰাটো কাটিবলৈ আৰম্ভ কৰি দিছো আৰু কোমোৰাটো দেখিছে নহয় কিমান ধুনীয়া মানে সৰু একেবাৰে সাইজৰ লৈ আহিলো আৰু মানে আমি মানুহ তিনিটা আৰু বেছি নিউৰ সবজি নালাগে আৰু কলেনো কি হ'ব গুটে কোমোৰাটোৱে বনাই দিম এনে কৈছোহে কমকে লাগে বুলি বনাওতে তো একদম ৰাইজৰ খানা নিচিনা বনাই দিও আৰু লগতে ইয়া কচু আলু এটাও কাটি লৈছো আৰু কোনে কোনে কচু আলু কোমোৰা মিক্স কৰি এনেকৈ বনাই কৰি খাই ভাল পায় কমেন্ট এটা কৰি দিব আৰু লগতে ইয়া দেখিছে নহয় মুং দালিখিনি ধুই ললো ইয়া কাটি বাছি হৈ গল এই পিনে মোৰ হিজি গল কলডিল আৰু হিজি গল বুলি কেনেকৈ গম পাইছো ইয়া দেখিছে নহয় এডাল মানে তাৰে খুচিছিলো কোমল হৈ গল আৰু কুকাৰ দিলে এনেও হিজি যায় এতিয়া উলিয়াই দিলো বাহিৰলে এতিয়া এইখিনি বুঢ়া পাতখিনি এৰুৱাই দিছো আৰু এই ফুল কিটা দেখিছে নহয় পেলাই নি দিও সব ময়ে খাই পেলাম আৰু গাহৰিয়ে দানা খোৱা দি খাই পেলাম আৰু এতিয়া কৈখিনি ৰান্ধিবলৈ আৰম্ভ কৰি দিছো মানে কুকাৰটো ইয়া ভৰাই লৈছো লাহেকৈ ইয়া পাতি দিম গেছত আৰু ইটোৰ পিছত হিটো পুৰা আইটেম বনি থাকিব এতিয়া আকৌ ইয়া কলডিলটো ভালদৰে ইয়া কাটি লম সৰু সৰুকৈ মিহি মিহিকৈ মানে এইখিনি পিটিকিবলৈ ইয়া আকৌ কাটি থাকোতে ভিতৰত জুই চলাই কাঠি নিচিনা কিছুমান ওলাই নহয় সেইখিনি আকৌ বাছি বাছি পেলাই ৰাখিছো একেবাৰে জুই চলাই কাঠিটোৰ নিচিনাই আৰু আকৌ ইপিনে দেখিছে নহয় কলডিলখিনিৰ ওপৰত দি লৈছো ইয়া ভূত জলকীয়া মিহি মিহিকৈ কাটি কলডিলটো কাটি হৈ যোৱাৰ পিছতে আকৌ ইপিনে জলকীয়া নহৰু অলপ দি দিছো ইয়াতে মিঠাতেল লগতে আকৌ পিয়াজ আৰু ধনিয়া পাত দিম বুলি ক'লে পাৰি কিন্তু মোৰ ওচৰত সেইকেইটা বস্তু নাই আৰু দি দিছো ইয়া নিমখ সোৱাদ অনুসৰি তাৰ পিছতে আকৌ এইখিনি মুং দালিখিনি ইয়া মিক্সি জাৰটোত ভৰাই লৈছো আৰু মিক্সি জাৰটোতনো কিয় ভৰাইছো ইয়া আৰু বনাম এতিয়া চাটনি মানে এইটোৰ পিছত সেইটো অকল আইটেম খোৱাতহে কথা আৰু ইয়া দি দিছো লগতে জলকীয়া আৰু নহৰু তাৰ পিছতে দি দিছো আৰু কেখিলামান নৰসিংহ পাত আৰু নৰসিংহ পাত আপোনালোকে ছিঙি আনিলে মানে ভালদৰে এনেকৈ পিছফালটোত চাব পিছফালটোত মানে কেম জলকীয়া বগাই থাকে আৰু মই ভালদৰে ইয়া বাছি বাছি জাৰটোতে দি ললো তাৰ লগতে আকৌ মিক্স কৰি দিম এতিয়া নগা ধনিয়া পাত আৰু আপোনালোকে নগা ধনিয়া কয় নে মান ধনিয়া কয় মই হলে নগা ধনিয়া কওঁ দেই এই পিনে আকৌ পিচি হৈ গল মিক্সি জাৰটো ইয়া দেখুৱাই দিছো ইয়া দেখিছে নহয় ইমান সুন্দৰকৈ পিচি হৈ গল হিলৰ পটাত পিচি খোৱাহে খোৱা মিক্সি জাৰতনো এনেও মিহি হৈ যায় নহয়নে বাৰু এতিয়া আকৌ মই এইখিনি বইলখিনি হৈ গল মানে কুকাৰত যিখিনি পাতি ৰাখিছিলো কোমোৰা কচু আলু আৰু মটৰ মুং দালি এইখিনি ধুনীয়াকৈ সিজি গল এই পিনে মোৰ কল ফুলটো পিটিকা হৈ গল মানে কলডিলটো এইখিনি চাটনি হৈ গল লগতে প্লেটখনত একেবাৰে সজাই ললো আৰু আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছে নে বাৰু কমেন্টত জনাই দিব আৰু মই আজি দুপৰীয়া আহাৰ খাবলৈ ভাতৰ থালিখন বাঢ়ি ললো আৰু আপোনালোকক দেখুৱাই আছো ইয়া চাটনি গুল নেমু বইল শাক লগতে কল ফুল ভাতৰ ওপৰতে এটা জলকীয়া এনেকৈ বাঢ়ি ললো আৰু যিসকলে মোৰ নতুনকৈ পেজটো চাই আছে তেওঁলোকে ফলো কৰি দিব আৰু হেকলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ थैंक्स लव यू